হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আজি প্ৰথমবাৰ মিনি ব্লগ বনাবলৈ ওলাইছোঁ আৰু আমি এতিয়া চটঘাটত যাব ওলাইছোঁ। চটঘাটত আজি ছট পূজাৰ কাৰণে আৰু সকলোকে ছট পূজাৰ শুভকামনা ৰাখিলোঁ। আৰু এতিয়া গৈ আমি প্ৰথম চটঘাটতে লগ পাম দেই। আমি চটঘাট আহি পালোঁ। ঢেকীয়াজুলিত আচলতে তিনি ঠাইত চটঘাট আছে, মানে চটঘাট কৰে আৰু ছট পূজাৰ টাইমত। এইটো প্ৰথমটো, ছেকেণ্ডটোত আমি এবাৰ নাযাওঁ বাৰু, থাৰ্ডটোত যাম। এয়া আমি থাৰ্ডটোত আহি পালোঁ। থাৰ্ড মানে মানুহ বেছি হয় কাৰণ ইয়াতে নদীটো আছেতো, নদীটোৰ কাৰণে ইয়াতে বেছি মানুহ হয় আৰু এয়া দেখিব পাৰিছে কিমান মানুহ, এয়া কিমান মানুহ